ভাৰতৰ আটাইতকৈ মষ্ট পাৱাৰফুল ব্যক্তি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ভোটাৰ ৰাইজৰ মুঠ 30% বিচাৰে মুখ্যমন্ত্ৰী হিচাপে পুনৰ 28% সৰ্বানন্দ সোণোৱালক বিচাৰে আৰু 27% গৌৰৱ গগৈক বিচাৰে। এয়াই নেকি মহাপ্ৰতাপী হিমন্ত বিশ্ব শৰ্মাৰ শাসন আৰু তেওঁক মাত্ৰ 39% ভোটাৰ ৰাইজে ভাল পায়। অংক এটা কিন্তু বৰ ডেঞ্জাৰ দেই। ইমানখিনি লাখপতি বাইদেউ দিওঁ, অৰুণোদয় আঁচনি দিওঁ, নিযুত মইনা আঁচনি দিওঁ আৰু লগতে সেই কিবা বাবু আঁচনি নে কি কিবা এটা আনিব, সেইবিলাক দি কৰিও ৰাজ্যৰ ভোটাৰৰ মাত্ৰ 39% ভোটাৰেহে বিজেপিক ভোট দিব। বিপৰীতে একো নকৰা লেহুকা কংগ্ৰেছ বুলি মই ক'লোঁ, বিৰোধী লেহুকা কংগ্ৰেছক 37% দিছে। ভাবক ভোট শ্বেয়াৰটো, যিটো ভোটাৰৰ শ্বেয়াৰ কিমান শতাংশ, মুঠ ভোটাৰৰ কিমান শতাংশ ভোটাৰে বিজেপিক ভোট দিলে, কিমান শতাংশ ভোটাৰে কংগ্ৰেছক ভোট দিলে। এই সমীক্ষা অনুসৰিতো বিজেপিক 39% ভোট দিছে। NDA মিলাই হয়তো অলপ বৃদ্ধি পাব পাৰে। বিপৰীতে INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, যাক নিশকতীয়া বিৰোধী বুলিয়ে ভাবোঁ, কিন্তু তেওঁলোকক 37% দিছে ভোট শ্বেয়াৰ। কিহৰ কাৰণে? কিবা এটাতো অংক আছে। মানে ইমানখিনি লাখপতি বাইদেউ দিলে, ইমানখিনি অৰুণোদয় আঁচনি দিলে, ইমানখিনি নিযুত মাইনা দিলে, ইমানখিনি আঁচনি দিলে, বাবু আঁচনি দিব, এতিয়া মহিলাক মোবাইল দিম বুলি কৈ দিলে, আকৌ এই কেইদিনমান পিছত 25,000 টকাও দিব, 10,000 টকাটো বাৰু দিলে ইলেকশ্যনৰ ভোটাৰ খাত, চাইকেল দি আছে, স্কুটি দি আছে ছাত্ৰ ছাত্ৰীক, তথাপিও 39% অনলি। Why? Only 39%? ভাবিবলগীয়া কথা নহয়নে? মানে অসন্তুষ্ট এতিয়াও 51% ভোটাৰ অসন্তুষ্ট। যদি BPF আৰু AGPকো মিলাই তেতিয়াহ'লে এতিয়াও প্ৰায় 50% ভোটাৰেই অসন্তুষ্ট, কিয়নো বিজেপিয়ে 39%, মানে যিটো সমীক্ষা ওলাইছে 39% ভোটাৰৰ সমৰ্থন লাভ কৰিছে। আৰু যিটো সমীক্ষাত কোৱা হৈছে, যদি আমি BPF আৰু AGP অৰ্থাৎ অসম গণ পৰিষদকো ধৰোঁ, তেতিয়াহ'লে বিজেপিয়ে 39% লোকৰ সমৰ্থন পোৱাৰ বিপৰীতে, মানে ভোটাৰৰ সমৰ্থন পোৱাৰ বিপৰীতে অসম গণ পৰিষদে 7% আৰু BPFে 5.5% ভোটাৰৰ সমৰ্থন লাভ কৰিব। গতিকে এইকেইটা যোগ কৰোঁ 50ৰ ওচৰে পাজৰে হ'ব। মানে বাকী 50% ভোটাৰে অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ, 126টা সমষ্টিৰ প্ৰেক্ষাপটত এতিয়াও কিন্তু বিজেপিক বিচৰা নাই। ইমানখিনি দিওঁ, লাখপতি কৈছিল নহয়, গেছো দিছোঁ, চাউলো দিছোঁ, দালিও দিছোঁ, চেনিও দিছোঁ, নিমখো দিছোঁ, অৰুণোদয় হৈ গ'ল, বৃদ্ধ পেঞ্চন হৈ গ'ল, বিধৱা পেঞ্চনো হৈ গ'ল। কি ঘটিটো হ'ল, 50% কৰিব নোৱাৰিলে বিজেপিয়ে অকলে, ইমানখিনি কৰিও। এয়াই মহাপ্ৰতাপী হিমন্ত বিশ্ব শৰ্মাৰ শাসন।